সকলো বন্ধু বান্ধৱীক এএফ জেছ আছামিজ চেনেললৈ স্বাগতম জনাইছো। যদি আপুনি মোৰ চেনেলটোত নতুন আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ সাহিত্য সৌৰভ যিটো প্ৰথম পাঠ আছে মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচিত এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। আৰু আপোনালোকৰ পৰীক্ষাত বেছি নম্বৰ পাবৰ বাবে এই ভিডিঅ'টো নিশ্চয় ভাল হ'বলৈ গৈ আছে। 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 নম্বৰত আছে, প্ৰথম প্ৰশ্নটো আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। 1 নম্বৰৰ প্ৰশ্ন। এইটোৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। এতিয়া আমি গৈ আছো 2 নম্বৰ প্ৰশ্নত। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। এতিয়া আমি 3 নম্বৰ প্ৰশ্নত গৈ আছো। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ, কাৰণ 2021 চনত এইকেইটা প্ৰশ্ন 99% কমন হয়। এইকেইটা প্ৰশ্ন আহিবই পাৰে, গতিকে আপোনালোকে অলপ মনোযোগ দিব। ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক, আপোনালোকৰ কাৰণে বহুত ভাল হ'ব বুলি আশা কৰিছোঁ। 3 নম্বৰ প্ৰশ্নটো এনেকুৱা, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা কৰিছিল। 1 নম্বৰ থাকিব প্ৰশ্ন। 4 নম্বৰ প্ৰশ্ন, 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ, বেজবৰুৱাৰ যাত্ৰাৰ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী। 5 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰটো, লক্ষ্মীনাথ বেজবৰুৱাৰ এখন ধেমেলীয়া নাটকৰ নাম লিটিকাই। এতিয়া আমি পোনে পোনে গৈ আছো 2 নম্বৰৰ প্ৰশ্নৰ, যিবোৰ মোৰ মাতৃমুখ দৰ্শনৰ পাঠটোত 2 নম্বৰ প্ৰশ্নৰ উত্তৰ কেনেকুৱা ধৰণৰ হ'ব, অতি গুৰুত্বপূৰ্ণ, অতি দৰকাৰী হ'ব। এইবোৰ 2021ত এইচএছৰ আছামিজত আহিবলগীয়া প্ৰশ্ন বা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে চাই থাকক ভিডিঅ'টো। আমি 2 নম্বৰ প্ৰশ্নত পোনে পোনে গৈ আছো। যে প্ৰথম প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। ইয়াত উত্তৰটো এনেকুৱা ধৰণৰ হ'ব, লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰিছে যে কৰ্মব্যস্ততাৰ বাবে তেওঁ সুদীৰ্ঘ 30-40 বছৰৰ পাছত মাতৃভূমি অসমলৈ উভতি আহিছিল। অসমত আহি বৰি থোৱাৰে পৰা বেজবৰুৱাই আত্মীয় স্বজন, ইষ্ট কুটুম, বন্ধু বান্ধৱ তথা গুণ গাহকীসকলৰ পৰা যি ধৰণৰ আগ্ৰহ, আদৰ আৰু আপ্যায়ন লাভ কৰিছিল আৰু অসমখনৰ যি এক উন্নত আৰু প্ৰগতিশীল ৰূপ, সামগ্ৰিক ৰূপ প্ৰত্যক্ষ কৰিছিল, তাৰ দ্বাৰা তেওঁ অভিভূত হৈ পৰিছিল। প্ৰকৃতাৰ্থতে বেজবৰুৱাই দীৰ্ঘ বিৰতিৰ পিছত মাতৃভূমিলৈ আহি মাতৃদৰ্শনৰ নিচিনা আনন্দ সুখ উপলব্ধি কৰিছিল। সেই দিশৰ পৰা প্ৰবন্ধটিৰ নামকৰণৰ সাৰ্থক হোৱা বুলি ক'ব পাৰি। অলপ বহলাই লিখিব পাৰিব, কাৰণ যিহেতু ইয়াত তাৎপৰ্য বিশ্লেষণ কৰিবলৈ দিছিলে।
এতিয়া যাম আমি 2 নম্বৰীয়া প্ৰশ্নৰ দ্বিতীয়টো প্ৰশ্নত। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ এনেকুৱা হ'ব, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষৰ মাতৃ শব্দৰ মাতৃভূমিক বুজোৱা হৈছে। প্ৰবন্ধটিৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা সুদীৰ্ঘ 1.5 কোটি বছৰৰ পিছত মাতৃমুখ দৰ্শন হৈছিল বুলি প্ৰবন্ধটিত উল্লেখ আছে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ যাম। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? লক্ষ্মীনাথ এতিয়া উত্তৰটো এনেকুৱা ধৰণৰ হ'ব, লক্ষ্মীনাথ বেজবৰুৱা সম্বলপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ দিনাখনেই গুৱাহাটীৰ কটন কলেজৰ ছাত্ৰসকলে সন্ধিয়া কলেজত এক সভা পাতি বেজবৰুৱাক অভিনন্দন আৰু সন্মান যাচিছিল। শৰীৰত মেলেৰিয়া জ্বৰ লৈও বেজবৰুৱা সভালৈ গৈ ছাত্ৰসকলৰ আগ্ৰহ আৰু আদৰৰ দেখি অনুভূত হৈ পৰিছিল। এতিয়া যাম আমি 2 নম্বৰৰ প্ৰশ্নৰ 4 নম্বৰ প্ৰশ্নলৈ। মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। উত্তৰটো এনেকুৱা ধৰণে হ'ব, প্ৰবন্ধটিত লেখক বেজবৰুৱাই উল্লেখ কৰা মাজীও আৰু জ্ঞান আছিল। মাজীও হ'ল সুকবি তথা বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হ'ল আৰ ল' কলেজৰ প্ৰিন্সিপাল বেৰিষ্টাৰ এড ল' জ্ঞান বৰুৱা। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া 2 নম্বৰৰ প্ৰশ্নত 5 নম্বৰ প্ৰশ্নলৈ যাম। 5 নম্বৰ প্ৰশ্নটো, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। অতি ইম্পৰ্টেণ্ট প্ৰশ্ন, অতি আৱশ্যক, অতি দৰকাৰী। এইটো প্ৰশ্ন 99% কমন আছে SSৰ ছেকেণ্ড ইয়াৰত 2021 চনৰ বাবে। প্ৰশ্নৰ উত্তৰটো এনেকুৱা হ'ব, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগাৰ অনেক কাৰণৰ ভিতৰত 3টা হ'ল, 1 নম্বৰ গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, 2 নম্বৰ ইয়াৰ ঐতিহাসিক উৎকৰ্ষ আৰু 3 নম্বৰত আছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। মই এই প্ৰশ্নকেইটা ইতিমধ্যে যুগুত কৰিছোঁ আৰু দ্বিতীয় ভিডিঅ'ত, ছেকেণ্ড ভিডিঅ'ত 4 নম্বৰ আৰু 5 নম্বৰ মোৰ মাতৃমুখ দৰ্শনৰ যিটো পাঠ আছে সেইটোৰ বিষয়ে আলোচনা কৰিম। গতিকে যদি আপুনি চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ বাবে সহায়ক হ'ব 2021 চনৰ SS এক্সাম দিবৰ বাবে। যিমান পাৰোঁ সহায় কৰিম আৰু আপোনাৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ